হেল্ল' এভৰিৱান, মোৰ লগৰ আজি মানালীৰ বাৰ্থডে। এয়া এতিয়া কলেজৰ পৰা বাহিৰে আমি আমাৰ কলেজৰ ওচৰৰ নামামি ৰেষ্টুৰেণ্ট পাই গলোহি। ইয়াতে তাই আজি আমাক পাৰ্টি দিব। আচলতে এইকেইদিন আমাৰ লগৰ বহুতৰে বাৰ্থডে হয়, সেইকাৰণে আপোনালোকে এইকেইদিন মোক বাৰ্থডে খাবলৈ যোৱা ভিডিঅ'বোৰে পাই আছে। আৰু এয়া এতিয়া তাই কেক কাটি আছে। তাই বিৰিয়ানী অৰ্ডাৰ কৰিছিল আৰু এয়া এতিয়া আহি গ'ল। আমি এতিয়া খাই লওঁ। আৰু এইফালে জিম্পীয়ে আইচক্ৰীম খাই আছে, তাই আজি বৰ্ডত আছে। এইফালে ঘৰ আহি দেখিছোঁ মায়ে পুৰা শাক পাচলি কুটি আছে। তাৰপিছত মই ড্ৰেছ চেঞ্জ কৰি চাহ বনাবলৈ আহিলোঁ। মায়ে ক'লে চাহ একাপ খাওঁ বনাগৈ। আজি আমাৰ ঘৰতে আচলতে আজি ৰাতিকে পুথি পঢ়া অলপ পাতিছে। আৰু এইফালে মই বনাই আছোঁ চাহ ভকতসকলক দিবলৈ। এতিয়া মা আৰু ভণ্টিয়ে চাহ দিবলৈ গৈছে। এইফালে ভাজি আছে মাছ আৰু এইফালে ভাত চাত এনেকৈ বনাই আছে। আৰু এইফালে মণিকোটত ভকতসকলে পুথি পঢ়ি আছে। আৰু এইফালে এতিয়া প্ৰসাদ দিছে। আৰু এইফালে আকৌ পাপৰ কেইখন মোকে ভাজিবলৈ দিছে, যিহেতু ভাত হৈছে। আৰু এইফালে ভকতসকল বহি গৈছে। আমিও এইফালে খাই লওঁ আৰু আজিলৈ বা